মই তহঁতৰ জুবিনে কৈছোঁ। তহঁতে ইয়াতে কি কৰি আছ ইমান ৰাতি? হোৱাই নাই যে? মোৰ দৰে ৰাতি নোহোৱাকৈ থাকিব পাৰিবি? জুবিন হ'বলৈ শিকিলি ন তহঁতে কি মই মৰিলো ভাবিলি? কোনে ক'লে হা? তহঁতে কি ভাবিছ সাগৰে মোক মাৰিব পাৰিব? ঘেন্তা। যিখন সাগৰক মই ভাল পাওঁ সেই সাগৰে মোক কিয় মাৰিব? মই অসমত মৰিম, বাহিৰত কিয় মৰিম? মই তহঁতৰ লগত মৰিম, আৰু মই মৰিলে অসমত কিন্তু মায়াবিনী বাচিব, অকল মায়াবিনী। দেৰি নকৰো দে, জংকীজনী ৰৈ আছে। আজি গৈ মাকো লগ পাম। আৰু এই ভিতালী ক'ত? তাইতো ক'বই নালাগে, মই যোৱা বুলি গম পালে কি কৰিব ঠিকেই নাই। মামা নাই নেকি? মই ভূপেন মামাৰ কথা কৈছোঁ। মোৰ কথা কৈ গালি পাৰি দিছে আজি মোক। মই বোলে মদটো বেছি খাবলৈ লৈছোঁ। না, মদটো কমাই দিছোঁ। ময়ো আজিকালি অলপ ডাইটিঙত আহি গ'লোঁ। নিপন দা ক'ত? আৰে আপোনাৰ লগত মোৰ বহুত কথা আছে। প্লিজ নিপন দা, আজি মোক গানৰ ৰিকুৱেষ্ট নকৰিব। আজি মই গান নাগাওঁ, আজি জিৰণি ল'ম। বহুত ভাগৰ লাগিছে। মই আজি মাৰ কোলাত জিৰণি ল'ম। গান আজি ইহঁতি গাব, মানে মোৰ ফেনখিনি আছেতো, মায়াবিনী লাগিয়ে আছে। দেউতা ঠিকেই আছে মা, গৰিমাক কৈ আহিছোঁ দেউতাক চাবলৈ। আৰু এখন নতুন চিনেমা কৰিলোঁ, তোমালোকে গম পাইছানে নাই? ৰৈ বিনালে। মই অন্ধ এক্টিং কৰিছোঁ তাত, আই এম এ ব্লাইণ্ড মেন। আৰু ৰাজীৱ, আজি কিন্তু মায়াবিনী লাগিব। আজি তোৰ কণ্ঠেৰে মায়াবিনী লাগিব। অসমততো কেৱল মায়াবিনী, কেৱল মায়াবিনী। কাৰণ জুবিন মৰিলেতো মায়াবিনীয়ে লাগিব ন। মই নাই, মায়াবিনী থাকি গ'ল।